গৰমকালি অতিপাত গৰমতো পুখুৰীৰ পানী চেঁচা হৈ থাকে কিয়? বাষ্পীভৱনৰ কাৰণে এনে হয়। বাষ্পীভৱন এক শীতলীকৰণ প্ৰক্ৰিয়া। মই আগৰ ভিডিঅ'ত আপোনালোকক মাটিৰ কলহৰ পানীৰ বাষ্পীভৱন ঘটে বুলি কৈছিলোঁ। এইদৰেই সূৰ্যৰ তাপত পুখুৰীৰ পানীও বাষ্পীভূত হয় আৰু এই বাষ্পই পুখুৰীৰ পানীৰ পৰা কিছু তাপ কঢ়িয়াই লৈ যায়, ফলত পুখুৰীৰ পৃষ্ঠৰ তলৰ পানীভাগ চেঁচা হৈ থাকে। জলকীয়া খালে জ্বলা লাগে কিয়? জলকীয়াত চকুৰে নমনা অত্যন্ত ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান বেজীৰ দৰে শুং থাকে। এই শুংবোৰ কোমল জিভাৰ সংস্পৰ্শলৈ আহিলে জিভাখন খচখচাবলৈ ধৰে। এই খচখচনিৰ বাবেই জলকীয়া খালে জ্বলা যেন লাগে। ইয়াৰ উপৰি জলকীয়াত কেপচাইচিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে, যাৰ বাবে ইয়াক খাওঁতে জ্বলা লাগে। সেইবাবে জলকীয়া খালে জ্বলা লাগে। শীতল পানীয় বা কোল্ড ড্ৰিংকছ আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক কিয়? শুনক। নাম্বাৰ 1, শীতল পানীয় বা কোল্ড ড্ৰিংকছৰ বটলত উচ্চ চাপত কাৰ্বন ডাই অক্সাইড ভৰোৱা থাকে। এনে পানীয় সেৱন কৰিলে পাকস্থলী পোৱাৰ পিছত এই গেছ উফন্দি উঠি পাকস্থলীৰ বেৰত হেঁচা দিয়ে। ফলস্বৰূপে পাকস্থলীৰ এচিড ক্ষৰণ কৰা গ্ৰন্থিবোৰ উত্তেজিত হৈ তাত এচিডৰ মাত্ৰা বঢ়াই তোলে। নাম্বাৰ 2, শীতল পানীয়ত সাধাৰণতে চেকাৰিন ব্যৱহাৰ কৰা হয়, যিটো এটা বহু বিতৰ্কিত ৰাসায়নিক দ্ৰব্য। এইবিধ দ্ৰব্যই মূত্ৰাশয় কেঞ্চাৰত সহায় কৰে বুলি ৰাসায়নবিদসকলে মত পোষণ কৰিছে। নাম্বাৰ 3, শীতল পানীয়ত ব্ৰমিনেটেড ভেজিটেবল অইল ব্যৱহাৰ কৰা হয়, যাৰ বাবে পানীৰ ৰংটো অস্বচ্ছ হৈ পৰে। ইয়াৰ ব্ৰমিন ভাগ আমাৰ মাংসপেশীত জমা হোৱাৰ ফলত মাংসপেশীবোৰ ক্ৰমশ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা থাকে। নাম্বাৰ 4, ক'লাজাতীয় পানীয়ত সাধাৰণতে কেফিন ব্যৱহাৰ কৰা হয়, যিটোৱে সাময়িকভাৱে আমাৰ ক্লান্তি দূৰ কৰিলেও কেফিনৰ মাত্ৰাধিক্যই হৃদপিণ্ড উত্তেজিত কৰে। নাম্বাৰ 5, কম বয়সৰ ল'ৰা ছোৱালীয়ে ব্যাপকভাৱে এনে পানীয় সেৱন কৰিলে তেওঁলোকৰ কেলছিয়ামৰ শোষণৰ ক্ষমতা কমি যায়। নাম্বাৰ 6, শীতল পানীয় ব্যৱহাৰে আমাৰ দাঁত ৰক্ষাকাৰী এনামেলৰ আৱৰণটো নষ্ট কৰি পেলায়, ফলত দন্তক্ষয়ৰ সম্ভাৱনা বাঢ়ে। সেয়ে শীতল পানীয় আমাৰ শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক।